ঘেৰা কীৰ্তনতে শংকৰ গুৰু ঘোষাতে মাধৱ দুজনা আমাৰ গুৰু আমি গুৰুজনাক আমি কি কেনেকৈ আমি বিচাৰি পাওঁ তাকে অকণমান আমি এদিশা নামৰ মাজে অকণমান আমি আলোচনা কৰোঁ। ঐ আজি শংকৰ গুৰু নাই, আজি মাধৱ গুৰু নাই, ঘোষা কীৰ্তনতে গুৰু লুকাই আছে, ঘোষা কীৰ্তনতে গুৰু লুকাই আছে, বিচাৰি চালেহে পায়, বিচাৰি
দিনে